নমস্কাৰ স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি কথা পাতিম ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় তথা জ্ঞানৰ ভাণ্ডাৰ নালন্দা বিশ্ববিদ্যালয়ৰ বিষয়ে। ভাৰতীয় উপমহাদেশৰ আটাইতকৈ প্ৰাচীন বিশ্ববিদ্যালয় হিচাপে জনাজাত নালন্দা বিশ্ববিদ্যালয় 427 খ্ৰীষ্টাব্দতেই প্ৰতিষ্ঠা হোৱা এই বিশ্ববিদ্যালয়খন বিশ্বৰ প্ৰথমখন আৱাসিক বিশ্ববিদ্যালয় বুলি গণ্য কৰা হয়। সেই সময়ত যাতায়াতৰ কোনো সুব্যৱস্থা নথকা স্বত্তেও দেশ বিদেশৰ বহু শিক্ষাৰ্থী ইয়ালৈ আহি অধ্যয়ন কৰিছিল। নালন্দা মহাবিহাৰক প্ৰাচীন বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ শিক্ষণ কেন্দ্ৰ হিচাপে বহুলভাৱে গণ্য কৰা হয়। গুপ্ত সাম্ৰাজ্যৰ সম্ৰাট কুমাৰগুপ্ত প্ৰথমে 427 খ্ৰীষ্টাব্দৰ আশে-পাশে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। অক্সফৰ্ড বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ প্ৰায় 500 বছৰতকৈ অধিক পূৰ্বেই ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত 90 লাখতকৈ অধিক গ্ৰন্থ আছিল। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ অধ্যয়নৰ বাবে জনাজাত নালন্দাত প্ৰাচীন কালত সাহিত্য, জ্যোতিষ, মনোবিজ্ঞান, আইন, জ্যোতিৰ্বিজ্ঞান, বিজ্ঞান, যুদ্ধ, ইতিহাস, গণিত, স্থাপত্য, ভাষাবিজ্ঞান, অৰ্থনীতি, ঔষধ আদি বিষয়বোৰ শিকোৱা হৈছিল। দেশ বিদেশৰ শিক্ষাৰ্থীৰ আগমন হোৱা এই বিশ্ববিদ্যালয়খনে প্ৰায় 800 বছৰ ধৰি শিক্ষা দান কৰাৰ পাছতেই দ্বাদশ শতিকাত আক্ৰমণকাৰীৰ ধ্বংসত পৰে। বখতিয়াৰ খিলজীৰ নেতৃত্বত আক্ৰমণকাৰীৰ দলে বিশ্ববিদ্যালয়খন ধ্বংস কৰি পেলায়। এই বিশ্ববিদ্যালয়খনত 300তকৈ অধিক কোঠা, 7টা ডাঙৰ হল আৰু 3 মহলীয়া এটা বৃহৎ পুথিভঁৰাল আছিল। 3 মহলীয়া পুথিভঁৰালটোত ইমানেই কিতাপ আছিল যে আক্ৰমণকাৰীৰ আক্ৰমণৰ পাছত 3 মাহ ধৰি এইবোৰ জ্বলিয়ে আছিল। 2006 চনত তেতিয়াৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামে নালন্দা বিশ্ববিদ্যালয়ক পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল। 2017 চনৰ পৰাই নালন্দা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু 2022 চনৰ ভিতৰত বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠে। 2024 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগিৰৰ সমীপত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদটো উদ্বোধন কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।